নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ আমি ভিডিঅ' লৈ অনা নাই আহিছোঁ আমি আজি চাৰিআলি ঘাটটো চাওঁ বুলি মানে এইটো ক'বলৈ গ'লে জমনি মামাৰ ব্লগ ভিডিঅ' বুলি ক'লেও বেয়া নহয় আৰু লগতে মোৰ লগত আহিছে মোৰ ভণ্টি এজনী আহাচোন এয়া মোৰ ভণ্টি এখেতে নিজে নামটো ক'ব নামটো কৈ দিয়া আৰু এয়া মোৰ ভণ্টি নমস্কাৰ মোৰ নাম শ্ৰীমতী মৰমী সোণোৱাল আৰু এয়া মোৰ ছোৱালী নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনালী গগৈ থেংক ইউ আমি মানে আজি এই ঘাটটো চাওঁ বুলি আহিলোঁ আৰু লগতে আপোনালোকেও কেনেকুৱা পায় ভাল পায় যদি ভাল পায় আমাক লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনালী গগৈ অসমৰ জমনি মামাৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ মই চেনেলটো নতুনকৈ আহিছোঁ আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ এতিয়া আমাৰ অলপমান জমনি হাঁহিব লাগে হয় না নহয় সেইটো কাৰণে জমনি অলপমান কিবা এটা কৰিবলৈ বিচাৰিছোঁ মানে ধৰি লওক এই মই এইবোৰ চাই ফুৰোঁতে দেখিলোঁ ল'ৰা ছোৱালীবিলাকে হালে হালে ইমান ধুনীয়া ফুৰি ফুৰিছে মোৰ তেতিয়া মানে মোৰ এগৰাকী ভাল পোৱা আছেতো সেই তালৈ মনত পৰি গ'ল তাৰমানে পটকৈ সেইকাৰণে তালৈ ফোনটো লগাওঁ দেই ঐ হেল্ল' শুন আকৌ মই মানে আহিছিলোঁ আজি চাৰিআলি ঘাটটো চাবলৈ ইমান ধুনীয়া ইয়াত ল'ৰা ছোৱালী ইমান ধুনীয়া হালে হালে পালে পালে কথা পাতি আছে তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা এইটো সময়ত তোমাক লাগিছিলে এটা ৰোমান্টিক দৃশ্য দুয়োটাই কথা পাতিবলৈ তোমাক খবৰেই নাই নহয় আজি কঁকালৰ বিষ কালি আঁঠুৰ বিষ এইবোৰ কৈ থাকোঁতে যায় তোমাক সেইটোৱেতো তোমাক কেতিয়াও সময় নোপোৱা তুমি আৰু সময়নো ক'ত হ'ব তোমাৰ আজি দেখিছোঁ তোমাৰ কুকুৰৰ গোটেই 3টা জনমেই ল'লাহেঁতে আজিলৈকে সেইকাৰণেতো বিয়াখন পাতিব লাগে মই তোমাক কৈ আছোঁ মই তোমাক জোৰ কৰিছোঁ ল'ৰা হৈ তুমি আকৌ ছোৱালী হৈ বিয়া সোমাবলৈ নিবিচাৰা কি যে তোমাৰ ধান্দা মই একেবাৰে গমেই পোৱা নাই দেই আজিলৈকে এতিয়া ইমান ধুনীয়া ইয়াত আমি ফুৰি কিনে কথা পাতিব পাৰিলোহেঁতেন সুখ দুখত কথা পাতিব পাৰিলোহেঁতেন তোমাৰ সেইবোৰ খা খবৰ নাই তোমাৰ বেমাৰে নুগুছে কি কৰিবা এনেকে कहते हैं खुदा ने इस जहां में सभी के लिए किसी ना किसी को है बनाया हर किसी के लिए तेरा আপোনালোকে আহিব যদি আহে এইফালে চাচনিলৈ পাৰ হৈ যাব পাৰি এয়া নাও আহি আছে আপোনালোকে চাওক এই নাওখন মানে মটৰচাইকেলৰ ভাড়া বোলে 20 টকা লয় আৰু এনেই সাধাৰণ যাত্ৰীজন 10 টকা লয় একেবাৰে ওচৰ এইফালে চাচনিলৈ পাৰ হৈ যাব পাৰি আপোনালোকে আহিব বৰ ধুনীয়া জেগা এনেই উপভোগ কৰিব পাৰিব লগতে ওচৰো হ'ব আপোনালোকৰ চাচনিলৈ পাৰ হৈ যাবলৈ বৰ ধুনীয়া জেগা আহক আপোনালোকে সহযোগ কৰক এইফালে গৈ ফুৰিব পাৰিব মেবিল চাচনি নাহৰকটীয়া এইফালে পোৱা যায় তাতো বহুত ধুনীয়া জেগা আছে বুলি কোৱা শুনিছোঁ আমি আহিব আপোনালোকে চাবলৈ আহক তেতিয়াহ'লে আমি অলপমান আগলৈ গৈ চাওঁ কিমানডোখৰ জেগা এৰিয়ানো এইডোখৰ মানে দৃশ্যটো ভাল লাগে আহক মানে শিল পাৰি থোৱা আছে বৰ ধুনীয়া ধুনীয়াকৈ শিল পাৰি থোৱা আছে ইমান ধুনীয়া লাগিছে জেগাডোখৰ চাই কিনে ফটো চটো মাৰিবলৈ আমাৰ ডেকা যিখিনি আহি কিনে ইয়াত বৰ ধুনীয়া ফটো মাৰিব পাৰিব অঁ বহুত ভাল পাইছে চাই কিনে আগত নাও ইফালেও নাও আছে ইফালেও নাও আছে বহুত ধুনীয়া জেগা আৰু আগত এডোখৰ আছে জেগা দেখিছোঁ আমি ইমান ধুনীয়া জেগা ইয়াত ফটো মাৰিবলৈ বহুত ভাল হৈছে আমাক কেমেৰামেনক কৈছোঁ যে সেইডোখৰ অলপমান জুম কৰি দেখাব পাৰিব নেকি আহক আমি মানে আজি ভিডিঅ' যোগাৰ কৰিব পৰা নাই মানে ধৰি লওক আমি এইটো প্ৰগ্ৰেম কৰিম বুলি আহিলোঁ জেগাডোখৰ ইমান ওচৰতে আছে ইমান সুন্দৰ জেগা আমি চাম বুলি আহিছোঁ আচলতে আহক এয়া দেখিছে ইমান ধুনীয়া পাহাৰ নিচিনা লাগিছে পাহাৰ নিচিনা লাগিছে
মেৰবিল মানে মেৰবিলৰ এখন আমাৰ পাৰ্ক আছে। সেইখন পাৰ্কত অলৰেডি মই 2-3টামান গান শ্বুটিং কৰিছোঁ অলৰেডি। তাতো সঁচাকৈ বহুত সৌন্দৰ্য জেগা আছে চাবলগীয়া। আপোনালোকে তালৈ যাব পাৰিব, এইফালে যাব পাৰিব, অন্যহাতেদি এইফালে গৈও মানে এই নাহৰকটীয়া ছাইডতো গৈ কিনে আপোনালোকে সেই জেগাডোখৰ চাব পাৰিব। বৰ ধুনীয়া জেগা। টিকেট 10 টকা না 20 টকা লয়, বিশেষ মই পাহৰি গ'লোঁ এতিয়া। আপোনালোকে যাব তাত, জেগাডোখৰ চাই কিনে বহুত ভাল লাগে। তাতো বিভিন্ন ধৰণৰ এটা উদ্যান গঢ়িছে, বৰ ধুনীয়া ধুনীয়া ফুল বাগিচা আছে, ঘৰ আছে, ইমান ধুনীয়া মানে আপোনালোকে গৈ চালেহে গম পাব তাত। বন্ধুসকল, এতিয়া আমি আমাৰ ভিডিঅ'টো সামৰিব লৈছোঁ। আমি আহিলোঁ তলৰ পৰা ওপৰলৈ। এইফালে চাওক, এইফালে ইমান ধুনীয়া জেগা এডোখৰ আছে মানে লাইনকৈ। ইয়াত হয়তো কিছুমান মানুহে কাম কৰি আছে। আমি তালৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ সময় নাটনি বা যাব পৰা নাই। তথাপি আপোনালোকক দেখাই দিছোঁ। বৰ ধুনীয়া জেগা এডোখৰ আছে, একেবাৰে লাইন পাতি কোনোবাই পাৰ্টি খাওঁ বুলি আহি কিনে ইয়াত ধুনীয়াকৈ পাৰ্টি খাব পাৰে। আৰু ডেকাজীসকলতো কথাই নাই, একেবাৰে ধুনীয়াকৈ কথা পাতি লাইন মাৰি ধুনীয়াকৈ কথা পাতি বিন্দাছ ঘৰলৈ যাবগৈ পাৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ। নমস্কাৰ।